গণ্ডৱানা সাহিত্য সভা অসম কেন্দ্ৰীয় সমিতি, গণ্ডৱানা ছাত্ৰ সন্থা অসম আৰু সদৌ অসম গণ্ডৱানা যুৱ পৰিষদ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু বৃহৎ কচুমাৰী আদিবাসীও স্থানীয় ৰাইজৰ সহযোগত যোৱা মঙ্গলবাৰে কচুমাৰী চাৰিআলি ৰাজহুৱা প্ৰেক্ষাগৃহত অসমৰ শ্বহীদ বীৰংগনা মহাৰাণী দুৰ্গাৱতী মাৰাৱীৰ 461 সংখ্যক স্বত্ববাসীক জিলাভিত্তিক বলিদান দিৱস উদযাপন কৰা হয়। আমাৰ পুৱাৰ ভাগত আমাৰ মাংগলিক কাৰ্যসূচী বৰাদেউ পূজা অৰ্চনা, আমাৰ পাহান্দিপাৰি কৃপাৰ গুৰু লিংগৰ পূজা, আমাৰ বীৰাংগনা মহাৰাণী দুৰ্গাৱতীৰ শ্বহীদ তৰ্পণ, আমাৰ যিসকল গণ্ড সমাজৰ আৰু আমাৰ যিসকল আমাৰ সমাজপ্ৰেমী আমাৰ সমাজৰ পৰা যিসকল আমাৰ অৱদান আগবঢ়াই গৈছে সেই মহান ব্যক্তিসকলৰ স্মৃতিত আমি স্মৃতি তৰ্পণ কৰিছোঁ। আৰু আমাৰ জাতীয় সংগঠনৰ আমাৰ 3খন পতাকা, গণনা সাহিত্য সভাৰ পতাকা, গণনা ছাত্ৰ সন্থাৰ পতাকা, যুৱ পৰিষদৰ পতাকা আমি উত্তোলন কৰিছোঁ। ইয়াৰ পিছতে আমাৰ মূল আমাৰ আজিৰ এই অনুষ্ঠানৰ তুৰন্তু আমাৰ আদিবাসী আমাৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ প্ৰয়াত প্ৰদীপ নাগ, আমাৰ আদিবাসী ছাত্ৰ সন্থাৰ আমাৰ বলিষ্ঠ কণ্ঠ জাতীয় নায়ক প্ৰদীপ নাগৰ সোঁৱৰণিত আমি মূল মঞ্চ তুৰন্তু আমি উৎসৰ্গা কৰিছোঁ। এই তুৰন্তু আমি উদ্বোধন কৰা হ'ল। ইয়াৰ পিছতে আমাৰ আজিৰ যি মূল আমাৰ প্ৰেক্ষাগৃহৰ মঞ্চ আমাৰ গোলাঘাটৰ জিলাৰ আমাৰ কৃষক বিদ্ৰোহৰ আমাৰ জাতীয় নেতা কান্দু গড়ৰ সোঁৱৰণত সেই মণ্ডপ আমি উদ্বোধন কৰিছোঁ। আৰু আমাৰ গণ্ড ৰাজবংশৰ অপৰাজেয় আমাৰ ৰজা মহাৰাজা সংগ্ৰাম শাহৰ সোঁৱৰণিৰ আমি আমাৰ মহামণ্ডপ আমি উদ্বোধন কৰিছোঁ। আমাৰ ইয়াৰ পিছতেই আমাৰ কাৰ্যসূচী আছে আমাৰ মুকলি সভা আৰু দলীয় আমাৰ জনগোষ্ঠীয় নৃত্য। তাৰপিছতে আমাৰ আছে এই অনুষ্ঠানৰ মূল কাৰ্যসূচী আমাৰ গণ্ড সমাজৰ বীৰাংগনাৰ ওপৰত ৰচিত প্ৰথমবাৰৰ বাবে অসমত ৰচিত আমাৰ অসমীয়া ভাষাত ৰচিত বহু অংকীয়া নাট আজি মঞ্চস্থ কৰা হ'ব আৰু কৰিবলৈ আমি নিশাৰ ভাগত আমি কৰিম। এইটো আমাৰ এই অঞ্চলৰ আমাৰ গণ্ড সমাজৰ যিসকল আমাৰ মানে যুৱক যুৱতী যিসকল কোনোদিনে নাট্য জগতত ভৰি দিয়া নাই, সেই নতুন আমাৰ কলা কুশলী ইয়াত মানে ভাগ লৈছে। আৰু আমাৰ এই মূল নাটখন মই নিজেই ৰচনা কৰিছোঁ আৰু এই নাটখন পৰিচালনা কৰিছে আমাৰ প্ৰতিম গগৈ, আমাৰ নাট্য ৰত্ন। আৰু আমাৰ এই নাটখন সহযোগিতা কৰিছে আমাৰ কৃষ্ণ গোৱালা বিশিষ্ট সমাজকৰ্মী। আমি অত্যন্ত সুখী হৈছোঁ আমাৰ গণ্ড সমাজৰ আমাৰ যিটো বহুদিনীয়া আমাৰ অপূৰণীয় আমাৰ এটা দিশ আছিলে, গণ্ড সমাজৰ আজিলৈকে কোনো মানে নাট আমি তেনেকৈ ধৰণে আমি পোৱা নাছিলোঁ। এয়ে আমাৰ সৌভাগ্য হৈছে যে আমি গণ্ড সমাজৰ প্ৰথম মানে আমাৰ নাট আমি মঞ্চস্থ কৰিবলৈ গৈছোঁ।
আনিব পাৰিলে